ৰাজ্যত আগন্তুক 24 ঘণ্টাত আহিব বৰষুণ। বৰাক উপত্যকাৰ 2 এঠাইত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। প্ৰচণ্ড গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। উৎকট গৰমে দহিছে ৰাজ্যবাসীৰ লগতে মহানগৰবাসী। এজাক বৰষুণৰ অপেক্ষাত ৰাজ্যবাসী। আজিৰ দিনটোত গুৱাহাটী মহানগৰীৰ সৰ্বোচ্চ 38.6 ডিগ্ৰী চেলছিয়াছ তাপমানে অভিলেখ গঢ়িলে অন্য জিলাৰ তুলনাত। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি অহা 24 ঘণ্টাৰ ভিতৰত অসমৰ জিলাসমূহৰ 2 এঠাইত পাতলীয়া বৰষুণ হোৱাৰ উপৰিও বিজুলী ঢেৰেকনিৰ লগতে 2 এঠাইত বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। গুৱাহাটীত স্বাভাৱিক তাপমাত্ৰা পূৰ্বতকৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অহা 7 জুনত বৰাক উপত্যকা, মধ্য অসম, উজনি আৰু নামনি অসমৰ 2 এঠাইত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অহা 8 আৰু 9 জুনত অসমৰ প্ৰায়সমূহ জিলাৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণ হোৱাৰ উপৰিও অহা 10 জুনত ৰাজ্যৰ জিলাসমূহৰ কিছু ঠাইত মধ্যমীয়া বৰষুণ হ'ব বুলি আগজাননী সদৰি কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে।